Cheers. Look at this. So now, did you wash your hands? Oh my God! Go back! Go back! Oh my God! Without washing, you touch your paratha. সদায় পাহৰি যায় শ্ৰেয়াছৰ হাত ধুবলে কি কৰো Oh my God, very bad boy. Sit down. Now eat. এয়া আছিলে আজি আমাৰ ব্ৰেকফাষ্ট মই আৰু শ্ৰেয়াছ আজি ঘৰত অকলে আছোঁ আৰু ভাবিলোঁ আমি আজি অলপ বেলেগকৈ ব্ৰেকফাষ্টটো বনাওঁ তো এই ব্ৰেকফাষ্টখিনি বনাবৰ কাৰণে মই কি কৰিলোঁ কালি ৰাতি অলপমান ধোৱা মগু ল'লোঁ আৰু ধোৱা মগুখিনি ভালকৈ 2-3 বাৰ পানীৰে ধুই অলপমান পানী দি পেলাই গোটেই ৰাতিটো তিয়াই থৈ দিলোঁ আৰু ৰাতিপুৱা যেতিয়া মই দালিখিনি চাইছোঁ দালিখিনি ধুনীয়াকৈ কোমল হৈ আছে আৰু সেই দালিখিনিৰ পৰা পানীখিনি পেলাই তাতে অলপমান মই পনীৰ এড কৰিলোঁ আৰু তাৰ লগতে অকণমান নিমখ আৰু অকণমান হালধি আপোনাক যদি জ্বলা লাগে আপুনি এটা জলকীয়াও দি দিব পাৰে মই যিহেতু জলকীয়া দিয়া নাই কাৰণ শ্ৰেয়াছ আৰু মই আমি দুটাই খাওঁ আমি দুটাই জ্বলা বহুত কম খাওঁ তাৰপিছতে এয়া গোটেইখিনি মিক্সিত পিচি পেলালোঁ তাত অলপমান পানী আপুনি এড কৰিব লাগিব নহ'লে বহুত শুকান হ'ব তাৰপিছতে অলপমান আটা লৈ তাতে অলপমান ঘি দিলোঁ আপুনি যদি বিচাৰে তেলো দিব পাৰে আৰু পানী নিদিয়াকৈ সেই মিক্সনখিনিয়ে গোটেই আটাখিনি মাৰি পেলালোঁ আটাখিনি মাৰাৰ পিছত 10 মিনিট এনেকৈ কভাৰ কৰি থলোঁ আৰু তাৰপিছতে নিজৰ মতে যেনেকুৱা শ্বেপত আপুনি বিচাৰে মানে মেছ ফ্ৰী পৰাঠা আপুনি বনাব পাৰে এইটো মানে আপুনি ফুল প্ৰটিনো পাই গ'ল ইয়াত আপুনি চব্জিৰ লগতো খাব পাৰে বা চাহৰ লগতো খাব পাৰে মই ইয়াত চাহ বনাই ল'লোঁ আৰু মই আৰু শ্ৰেয়াছে এই ধুনীয়াকৈ হেল্ডি প্ৰটিন ৰিচ পৰাঠাখিনি আমাৰ ব্ৰেকফাষ্টত আজি এনজয় কৰিলোঁ যদি ৰেচিপিটো ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্টছ কৰিবলৈ নাপাহৰিব